হেল্ল' গুড মৰ্ণিং গাইজ সকলোৰে ভালে আছে চাগে আশা কৰোঁ তো যিহেতু আজি আমি চূণ দিবলৈ আহিছোঁ জিৰণি চোৱাতে কঁঠালগুৰি চাৰিআলিৰ যিটো একমাত্ৰ জিৰণি চোৱা সেই জিৰণি চোৱাতে আমি ৰং দিয়াৰ কাৰ্যসূচী আজি হাতত লৈছিলোঁ তো সেই মৰ্মে আমি এই কাৰ্যসূচীত উপনীত হৈছোঁহি মানে মেইন লোকেশ্যনত আমি উপনীত হৈছোঁ তো আপোনালোকে চাওক এইফালে চাব পাৰে এইফালে আমি পাই গ'লোহি জেগা এইফালে আমাৰ এইফালে চূণ লৈ লৈছোঁ তাৰপিছতে এইফালে আমাৰ হাথিয়াৰখিনি আছে যিমান যি আছে আৰু এইফালে চাব পাৰে তো ফাইনেলি আমি মেইন লোকেশ্যনত পাই গ'লোহি তো লোকেশ্যনত পাই এইফালে দেখিছে ইয়াত আজি চূণ দিয়া হ'ব তো লোকেশ্যনত পাই এটা আমি ভাল এটা গৌৰৱ অনুভৱ কৰিছোঁ যে এইজন মানুহ ইয়াত ধুনীয়াকৈ শুব পাৰিছে যিহেতু যোৱাকালি ইমান লেতেৰা হৈ আছিলে তো সেই লেতেৰা অৱস্থাত হয়তো কোনো ইয়াত সোমাবও পৰা নাযায় কিন্তু বৰ্তমান আজি দেখিব পাইছোঁ এজন মানুহে ইয়াত আশ্ৰয় ল'ব পৰা এটা মানে ধুনীয়া এটা পৰিৱেশ হৈছে তো সেইটো কাৰণে আশা কৰিছোঁ যাতে সকলোৱে এনেধৰণৰ কাৰ্যসূচীত আমাক সহায় সহযোগ কৰে যিহেতু আমাৰ চূণৰ প্ৰয়োজন হৈছে বৰ্তমান যদি কোনোবাই চূণ দিম বুলি ভাবিছে তেন্তে আমাক কমেণ্ট বক্সত ক'ব পাৰে যে মোৰ ফালৰ পৰা চূণ দিব পাৰিম বা তেনেকৈ কিবা এটা ধৰণৰ চ' এইটো আজি আমি চূণ দিয়াৰ কাৰ্যসূচী আৰম্ভ কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগে আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ফ'ল' কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ এইফালে এতিয়া আমাৰ চূণ গলাই থকা হৈছে বিনোদা আৰু মই এইফালে চূণ গলাই আছোঁ এয়া দেখিব পাইছে আমি চূণ গলাই আছোঁ এতিয়া এইফালে আৰু এইটো আমাৰ অভিজিত নেওগ হাতেৰে চূণ গলাই আছে আৰু এইখিনি গলোৱাৰ পাছতে এতিয়া আমি কাম আৰম্ভ কৰিছোঁ ক্লিয়াৰ হৈ গ'ল তেলে চাব পাৰে এটা প্ৰথমটো আমাৰ মানে জিৰণি চোৱা চাফাই কাৰ্যসূচীৰ মানে ফাইনেল মানে আমাৰ ৰিজাল্টটো পালোঁ আজি আমি কিমান ধুনীয়া লাগে চব এটা লেতেৰা পৰিৱেশৰ পৰা যেতিয়া মানে শুদ্ধ পৰিষ্কাৰ যেতিয়া হৈ আহে তেতিয়া কিমান ধুনীয়া লাগে আপোনালোকে এইটো চালেই গম পাব যে আগৰ পৰিৱেশ আৰু বৰ্তমানৰ পৰিৱেশ আপোনালোকে চাব পাৰে বহুতখিনিয়ে পাৰ্থক্য হৈ আছে এইফালে আমি গোটেইখিনি ওপৰ তল যিমান যি আছিলে মানে এই গোটেইখিনিয়ে চাফা কৰিলোঁ তো ধুনীয়াকৈ এইটো আমাৰ প্ৰথম পদক্ষেপ প্ৰথমটো জিৰণি চোৱা আছিলে তো সেইটো কাৰণে ইমানখিনি কৰিব পাৰিলোঁ আৰু এতিয়া চাওঁ এতিয়া ভৱিষ্যতে আৰু কেনেকুৱা কি ধৰণৰ কৰিব পাৰোঁ তো আপোনালোকে ভিডিঅ'বিলাক চাই যাব অলপ মৰম চেনেহ কৰি যাব এইফালে দেখিছে ধুনীয়া এটা পৰিৱেশ তো ঠিক আছে ইমানতে আপোনালোকক বিদায় দিছোঁ কাইলৈ লগ পাম নেক্সট এটা জিৰণি চোৱাক লৈ ধন্যবাদ